তো অসমবাসী ৰাইজ আপোনালোকে এই ভিডিঅ'টো চাওক আৰু ফানি কমেণ্টছবোৰ শুনক। তো আৰম্ভ কৰোঁ ব'লক। গাখীৰ লাগে নেকি গাইছ আপোনালোকৰ? আমি নিজৰ হাতেৰে বনাইছো, প্লিজ আহিব আমাৰ গাখীৰ খাব কাৰণে। क्या बोला तूने? আমাৰ গাখীৰ খাব কাৰণে। तो चलिए शुरू करते हैं। ইহঁতৰ গাখীৰ খালে কৰোনা ভাইৰাছ হ'ব। কোনটো গাখীৰ খোৱাবা? অলপ ধৈৰ্য ধৰা, মই আহি আছো। ইহঁতৰ গাখীৰ কোনেও নাখাব, ভাইৰাছ আছে। কবিতাটির শিরোনাম পরীক্ষা। অপরীক্ষা অপরীক্ষা তইনো আহ কিয়? প্ৰিন্সিপাল ছাৰে যে পৰীক্ষা পাতে মইনো নাহিম কিয়? প্ৰিন্সিপাল ছাৰ পৰীক্ষা পাতে কিয়? শ্ৰেণী শিক্ষকে যে পাঠদান দিয়ে মইনো নাপাতিম কিয়? শ্ৰেণী শিক্ষক পাঠদান দিয়ে কিয়? বছৰটোৱে যে তোমালোকক পঢ়ুৱাও পৰীক্ষা নাপাতিম কিয়? ধন্যবাদ। অ' ভান্তা তই জহৰা হলি কিয়? ভান্তাই যে টিকা মাৰে ফাটি নাযায় কিয়? যেতিয়া গৰ্ভত থাকোতে মাকে কয় ল'ৰা লাগে, বাপেকে কয় ছোৱালী লাগে, তেতিয়া ভগৱান কনফিউজ হৈ যায় আৰু ৰিজাল্ট এয়া আপোনালোকৰ মাজত। অপৰীক্ষা তইনো আহ কিয়? প্ৰিন্সিপাল ছাৰে যে পৰীক্ষা পাতে মইনো নাহিম কিয়? অতি মাননীয় জিঅ' বিষয় খৰচ হোৱা MB-খিনি উভতাই বিচাৰি আবেদন। মহোদয়া, ইয়াৰ দ্বাৰা আবেদনকাৰীয়ে অজানিতে এই ভিডিঅ'টোত চাওঁতে খৰচ হোৱা MB-খিনি পুনৰ মোৰ মাই জিঅ' এপছৰ একাউণ্টত ঘূৰাই দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে বেকাৰ কমিটিৰ সদস্য ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক। মই মৰাৰ কাৰণ ই হ'ব এদিন।